Hello students, আজিৰ ভিডিঅ'টো আমি ক্লাছ 7 ৰ লেসন নং 7 এ চাইল্ডস বিউটিৰ কোৱেশ্চন আনসাৰ্স আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি পাৰে, চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল অপচনত ক্লিক কৰি দিবা, যাতে আমি আপলোড কৰা সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সৰ্বপ্ৰথমে তোমালোকৰ ওচৰলৈ যায়। আৰু যদি তুমি আমাৰ আন এটা ভিডিঅ' উমেন ইন স্পেচৰ কোৱেশ্চন আনসাৰ্স চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা চাব পাৰিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে ম্যাচ দ্য ফলোয়িং ফ্যাক্টস অ্যাবাউট দ্য স্টোরি ইউ জাস্ট ৰিড। মানে তুমি এইমাত্ৰ পৰা সাধুটোৰ বিষয়ে তলত দিয়াবোৰ মিলোৱা। এ নম্বৰ আকবৰ এ নম্বৰ লগত ৱাজ দ্য এম্পাৰৰ, মানে সম্ৰাট আছিল। তাৰপাছত চালিম হ'ব ৱাজ আকবৰছ ছান, মানে আকবৰৰ সন্তান আছিল। তাৰপিছত বীৰবল ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ আকবৰ, মানে আকবৰৰ ৰাজসভাৰ মন্ত্ৰী আছিল। তাৰপিছত ডি নম্বৰ দ্য য়ং প্ৰিন্স ৱাজ চালিমছ ছান, মানে চালিমৰ সন্তান আছিল। তাৰপিছত 2 নম্বৰত দিছে ডু ইউ ৰিমেম্বাৰ দ্য ষ্টৰি, ৰিএৰেঞ্জ দ্য সেন্টেন্স এজ দে হেপেন্ড ইন দ্য ষ্টৰি টু চি হাউ উইল ইউ ৰিমেম্বাৰ হোৱাট হেপেন্ড, মানে তোমাৰ সাধুটো মনত আছেনে, তুমি কিমান বুজি পালা চাবলৈ ঘটনাটো ক্ৰমমতে বাক্যবোৰ পুনৰ সাজোৱা। মই ডাইৰেক্ট এনচাৰ লিখি দি আছোঁ। প্ৰথমে চি নম্বৰ আকবৰ ছেড নো চাইল্ড ৱাজ মোৰ বিউটিফুল দেন হিজ গ্ৰেণ্ডছন, মানে আকবৰে কৈছিল যে তেওঁৰ নাতিতকৈ ধুনীয়া শিশু নাই। তাৰপিছত বি নম্বৰ বীৰবল ছেড that all parents found their children very beautiful, বীৰবলে কৈছিল যে প্ৰতিজন মা দেউতাকে নিজৰ শিশুক সুন্দৰ দেখে। তাৰপিছত এ নম্বৰ ইচ মিনিষ্টাৰ বট এ চাইল্ড টু জাজ হু ৱাজ দ্য মষ্ট বিউটিফুল চাইল্ড, মানে প্ৰতিজন মন্ত্ৰীয়ে সুন্দৰতম শিশুৰ বিচাৰ কৰিবলৈ নিজে একোটাকৈ শিশু লৈ আহিছিল। তাৰপিছত ডি নম্বৰ দ্য মাদাৰ ডিড নট লেট বীৰবল ব্ৰিং দ্য চাইল্ড টু দ্য কোৰ্ট, মানে বীৰবলক মাৰাজনীয়ে শিশুটো সভাত আনিবলৈ দিয়া নাছিল। তাৰপিছত ই নম্বৰ আকবৰ উইথ হিজ মিনিষ্টাৰ ৱেণ্ট ইন ডিছগাছেছ টু চি দ্য চাইল্ড, মানে আকবৰে ছদ্মবেশ ধৰি নিজৰ মন্ত্ৰীৰ লগত শিশুটো চাবলৈ গৈছিল। তাৰপিছত জি নম্বৰ দে ফাউণ্ড এ চাইল্ড প্লেয়িং অন এ হিপ অফ চেণ্ড, মানে সিহঁতে বালিৰ দমত খেলি থকা ল'ৰা এটা পাইছিল। তাৰপিছত এইচ আকবৰ ছেড হি হেড নেভাৰ চিন এ চাইল্ড আগলিয়াৰ দেন দিছ, মানে আকবৰে কৈছিল যে তেওঁ ইমান কুৎসিত শিশু জীৱনতো দেখা নাই। তাৰপিছত এফ দ্য মাদাৰ গট এংগ্ৰি হোৱেন শ্বি হাৰ্ড আকবৰছ ৱৰ্ড, মানে আকবৰৰ কথা শুনি মাকৰ খং উঠিল। তাৰপিছত যে দ্য মাদাৰ টুক দ্য বেবী ইনচাইড এণ্ড শ্বাট দ্য ডোৰ, মানে মাকজনীয়ে শিশুটোকে ভিতৰলৈ লৈ গৈছিল আৰু দুৱাৰখন মাৰি দিছিল। তাৰপিছত আকবৰ এগাৰ্ড উইথ বীৰবল that all parents find their own children beautiful, মানে আকবৰে বীৰবলৰ লগত সন্মতি হৈছিল যে প্ৰতিজন মাক দেউতাকে নিজৰ শিশুক সুন্দৰ দেখে। তাৰপিছত 3 নম্বৰ ৰিড দ্য লেচন once again and find answers to the following questions, মানে ইয়াত কৈছে যে পাঠ্য পুনৰ পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰপিছত লিখিছে ৱৰ্ক উইথ এ পাৰ্টনাৰ, মানে লগৰীয়াৰ লগত কাম কৰা। ডিছকাছ দ্য এনচাৰ্ছ উইথ ইয়ৰ পাৰ্টনাৰ এণ্ড শ্বেয়াৰ দেম উইথ দ্য ক্লাছ, লগৰীয়াৰ লগত উত্তৰটো আলোচনা কৰি শ্ৰেণীকোঠাত কোৱা। এই নম্বৰত আছে হোৱাই ৱাজ আকবৰ হেপ্পী,
মানে আকবৰ কিয় সুখী হৈছিল? এটাৰ এনচাৰ হ'ব আকবৰ was happy because he had a beautiful grandson. মানে আকবৰ সুখী হৈছিল কাৰণ তেওঁ এজন ধুনীয়া নাতি ল'ৰা আছিল। তই বি নম্বৰত আছে who used to say there is no child more beautiful than my grandson. মানে কোনে কৈছিল মোৰ নাতি ল'ৰাতকৈ সুন্দৰ শিশু আৰু কত নাই? এইটো আকবৰ said this, মানে আকবৰে কৈছিল। চি নম্বৰত আছে why did each minister bring a child to the court? মানে কিয় মন্ত্ৰীবোৰে ৰাজসভালৈ একোটাকৈ শিশু লৈ গৈছিল? এটাৰ আনচাৰ হ'ব to judge themselves who was the most beautiful child. মানে কোনটো শিশু আটাইতকৈ ধুনীয়া সেইটো নিজেই বিচাৰ কৰি চাবলৈ। তাৰপৰা ডি নম্বৰত আছে why did not বীৰবল bring any child? মানে বীৰবলে কিয় কোনো শিশু অনা নাছিল? এটাৰ আনচাৰ হ'ব because the mother of the child did not let him bring. মানে কাৰণ শিশুটোৰ মাকে তেওঁক শিশুটো আনিবলৈ দিয়া নাছিল। তাৰপিছত ই নম্বৰত আছে why did আকবৰ and the ministers go in disguises to see the child that বীৰবল could not bring to court? মানে বীৰবলে সভালৈ ননাৰ শিশুটো চাবলৈ আকবৰ আৰু মন্ত্ৰীবোৰে কিয় ছদ্মবেশ ধৰি গৈছিল? এটাৰ আনচাৰ হ'ব they went to disguises because they did not want to disclose their infinity. মানে তেওঁলোকে ছদ্মবেশত গৈছিল কাৰণ তেওঁলোকে নিজৰ পৰিচয় প্ৰকাশ কৰিব বিচৰা নাছিল। তাৰপিছত এক নম্বৰত আছে why did the mother of the child scream at আকবৰ? মানে শিশুটোৰ মাকে কিয় আকবৰৰ ওপৰত চিঞৰিছিল? এইটো এনচাৰ হ'ব because she heard আকবৰ calling her child an uglier. মানে কাৰণ আকবৰে তেওঁৰ শিশুটোক কুৎসিত বুলি কোৱা তেওঁ শুনিছিল, সেইকাৰণে তেওঁ আকবৰৰ ওপৰত চিঞৰিছিল। তাৰপিছত যি নম্বৰত আছে হোৱাট ডিড আকবৰ ৰিয়েলাইজ? মানে আকবৰে কি বুজি পাইছিল? এইটোৰ আনচাৰ হ'ব আকবৰ ৰিয়েলাইজড ডেট এভৰি চাইল্ড ইজ বিউটিফুল ফৰ ইটছ পেৰেণ্টছ। মানে আকবৰে বুজি পাইছিল যে প্ৰতিটো শিশুৱে নিজৰ মা দেউতাকৰ বাবে সুন্দৰ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।